নমস্কাৰ সকলোকে আশা কৰো সকলোৱে ভালে আছে আপোনালোকৰ কাৰণে লৈ আহিছো এটা নতুন সাৰ্কুলাৰৰ ভিডিও গভৰ্নমেন্ট অফ ইন্ডিয়া মিনিষ্ট্ৰি অফ ৰেলৱেছৰ ফালৰ পৰা দিছে এই সাৰ্কুলাৰটো আৰু এটো দিছে ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড RRB ৰ ফালৰ পৰা ইয়াত তলপিনে দেখুৱাই দিছো ৰিক্ৰুটমেন্ট অফ টেকনিচিয়ানৰ কাৰণে দিছে এই সাৰ্কুলাৰটো তলপিনে দেখুৱাই দিছো ওপেনিং ডেট of application online through application hobo ইয়াত দিয়া হৈছে আৰু এটো 9 তাৰিখৰ পৰা আৰম্ভ হৈছে 9 মাৰ্চ 2024 ৰ পৰা আৰম্ভ হৈছে আৰু ক্লোজিং ডেট লাষ্ট ডেট হ'ব 8 এপ্ৰিল 2024 তাৰিখ লৈকে আৰু যদি কোনো ধৰণৰ কাৰেকচন কৰিব লগা আছে তেনে হলে RRB ৰ পৰ্টেলত গৈ এনেকৈ 9 তাৰিখৰ পৰা 9 এপ্ৰিল 2024 তাৰিখৰ পৰা 18/4/2024 তাৰিখ লৈকে কাৰেকচন কৰিব পাৰিব ইয়াৰ কাৰণে যিমানখিনি ভেকেন্ট দিয়া হৈছে সাৰ্কুলাৰ দিয়া হৈছে হেতু মই দেখুৱাই দিম ইয়াৰ আগতে আপোনালোকক দেখুৱাই দিছো পোষ্ট টেকনিচিয়ান গ্ৰেড 1 আৰু টেকনিচিয়ান গ্ৰেড 3 দুটা দিয়া হৈছে ইয়াৰ কাৰণে পে লেভেল 5 হ'ব টেকনিচিয়ান গ্ৰেড 1 ৰ কাৰণে আৰু গ্ৰেড 2 ৰ কাৰণে পে লেভেল 2 হ'ব আৰু ইনিশিয়াল পে প্ৰাথমিক যেটো পে আছে হেতু 29200 টকাৰ পৰা আৰম্ভ হ'ব আৰু গ্ৰেড 3 ৰ কাৰণে 19900 ৰ পৰা আৰম্ভ হ'ব এতিয়া সক বয়সটো লাগিব গ্ৰেড 1 ৰ কাৰণে 18 বছৰৰ পৰা 36 বছৰলৈকে হ'ব লাগিব আৰু টোটাল পোষ্ট দিয়া হৈছে ইয়াত 1052টা গ্ৰেড 3 ৰ কাৰণে 18 বছৰৰ পৰা 33 বছৰলৈকে লাগিব এইখিনি তাৰিখত 1/7/2024 তাৰিখত হ'ব লাগিব এইখিনি বয়স আৰু ইয়াৰ কাৰণে পোষ্ট দিয়া হৈছে 8052টা এনেকৈ গ্ৰেণ্ড টোটাল 9144টা পোষ্ট দিয়া হৈছে এইটো অল ইন্ডিয়া বেসিছৰ হয় এতিয়া আমি চাম অসমৰ কাৰণে কিমান পোষ্ট আছে ভেকেন্সি টেবলটোত গছি যাও ইয়াত চক এনেক্সাৰ বি দিয়া হৈছে এইটো আহমেদাবাদ আজমেৰ বেংগালোৰ এনেকৈ দিয়া হৈছে ৰাজধানীৰ নাম কেইটা হয়তো বেছিভাগ দিয়া হৈছে চেন্নাই চণ্ডীগড় আমি গুৱাহাটীটো বিচাৰি আছো এইটো আমাৰ গুৱাহাটী আমি অসমৰ যেটো আমি গুৱাহাটীটো চাম গুৱাহাটীৰ কাৰণে দিয়া হৈছে চাওক টেকনিচিয়ান গ্ৰেড 1 ৰ কাৰণে ইয়াত চাওক আনৰিজাৰ্ভৰ কাৰণে আছে 6টা এছসি কাৰণে 3টা এছটি কাৰণে এটা এনেকৈ ওবিসিৰ কাৰণে দিয়া হৈছে 4টা এনেকৈ টোটাল পোষ্ট কেইটা দিয়া হৈছে আপোনালোকে জি ট্ৰেডত আপোনালোকে পাস কৰি আছে ITI এই হিচাপে আপোনালোকে এইখিনি চাই আপোনালোকে পোষ্ট কেইটা চাই এপ্লাই কৰিব এনেকৈ টোটাল দিয়া হৈছে চাওক 246টা এছসি কাৰণে 94 এনেকৈ টোটাল পোষ্ট কেইটা দিয়া হৈছে আপোনালোকে চাই লব চাই এপ্লাই কৰিব এতিয়া পোষ্ট কেইটাটো দেখুৱাই দিছো আপোনালোকক এতিয়া দেখুৱাই দিম এডুকেশনাল কোৱালিফিকেশন কিমান লাগিব ইয়াত চাক 6.0 দিয়া হৈছে এডুকেশনাল কোৱালিফিকেশন প্লিজ সি এনেক্সাৰ 1 ফৰ দা প্ৰেসক্ৰাইব কোৱালিফিকেশন ফৰ ইচ পোষ্ট প্ৰত্যেকটো পোষ্টৰ কাৰণে সেপাৰেট কোৱালিফিকেশনৰ প্ৰয়োজন হয় গতিকে এনেক্সাৰ 1 ত ভগাই দিয়া হৈছে কাৰ কি কোৱালিফিকেশন লাগিব কোনটো পোষ্টৰ কাৰণে কিমান কোৱালিফিকেশন লাগিব আৰু ক্যান্ডিডেট জন টেকনিচিয়ানত পাস কৰা হ'ব লাগিব কোৱালিফিকেশন লাগিব আৰু এডুকেশনাল কোৱালিফিকেশন লাগিব দুটাই লাগিব আৰু যিহতে এতিয়ালৈকে ৰিজাল্টৰ কাৰণে ওয়েট কৰি আছে হিয়তে কিন্তু আবেদন কৰিব নোৱাৰিব ইয়াত দিয়া হৈছে এতিয়া আমি ডাইৰেক্ট গুছি যাম এনেক্সাৰ 8 ইয়াত আহি গলো এনেক্সাৰ 1 ত ইয়াত চাওক আপোনালোকে টেকনিচিয়ান গ্ৰেড 1 ৰ কাৰণে BHC পাস হ'ব লাগিব বেচেলৰ অফ সায়েন্স ইন ফিজিক্স ইলেক্ট্ৰনিক্স কম্পিউটাৰ সায়েন্স ইনফৰমেশন টেকনলজি ইনস্ট্ৰুমেন্টেশন যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটি নাইবা ইনষ্টিটিউটৰ পৰা পাস কৰা হ'ব লাগিব নাইবা BHC পাস হ'ব লাগিব কম্বিনেশন অফ সাব ষ্ট্ৰীম অফ বেসিক ষ্ট্ৰীম ফিজিক্স ইলেক্ট্ৰনিক কম্পিউটাৰ সায়েন্স ইনফৰমেশন টেকনলজি ইনস্ট্ৰুমেন্টেশন from a recognized university institute নাইবা 3 বছৰ ডিপ্লোমা কৰা হ'ব লাগিব ইঞ্জিনিয়াৰিং লাইনত বেসিক ষ্ট্ৰীমত ওপৰত যিবোৰ দিয়া হৈছে এবোৰ ষ্ট্ৰীমত 3 বছৰৰ ডিপ্লোমা ইঞ্জিনিয়াৰিং কৰিব লাগিব নাইবা ডিগ্ৰীত ইঞ্জিনিয়াৰিং থাকিব লাগিব of above the basic stream ওপৰত যিমানবোৰ ষ্ট্ৰীম দিয়া হৈছে সেইবোৰত ডিগ্ৰী পাস কৰা হ'ব লাগিব ইঞ্জিনিয়াৰিং লাইনত আৰু তলৰ পিনে চাওক টেকনিচিয়ান গ্ৰেড 3 ৰ কাৰণে দিয়া হৈছে এইখিনি মেট্ৰিক পাস কৰা হ'ব লাগিব মেট্ৰিকুলেশন নাইবা SSLC প্লাস ITI from recognized institution ITI পাস কৰা হ'ব লাগিব তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু গ্ৰেড 3 কাৰণে সকলৰ কাৰণে মেট্ৰিক পাস হ'লে আপোনালোকে আবেদন কৰিব পাৰিব লগতে যদি ITI থাকে এনেকৈ আপোনালোকক দেখুৱাই দিছো 2 নম্বৰ 3 নম্বৰ এনেকৈ সিৰিয়াল দিয়া হৈছে আপোনালোকে এইখিনি চাই লব পোষ্টৰ নাম কেইটা দিয়া হৈছে 18 নম্বৰলৈকে দিয়া হৈছে এতিয়া আপোনালোকক দেখুৱাই দিম আবেদন কেনেকৈ কৰিব আবেদন কৰাৰ আগত আপোনালোকে জানি ল'ব লাগিব ইয়াত চাওক নেশনালিটি দিয়া হৈছে বা সিটিজেনশিপ দিয়া হৈছে সিটিজেন অফ ইন্ডিয়া হলে আবেদন কৰিব পাৰিব নেপাল ভুটান হলে আবেদন কৰিব পাৰিব ইয়াত এজ লিমিটটো এজটো কৈ দিয়া হৈছিল এতিয়া এজ লিমিটটো দেখুৱাই দিছো আপোনালোকক SC ST ক্যান্ডিডেটে 5 বছৰ বেছিকে পাব যেহেতু SC ST ক্যান্ডিডেটে 5 বছৰ বেছি পাব তেনেহলে 36 ৰ লগত 5 যোগ কৰিলে 41 লৈকে পাব আৰু গ্ৰেড 3 কাৰণে 33 লগত 5 যোগ কৰিলে 38 ইয়াৰ্স লৈকে পাৰিব আবেদন কৰিব
এনেকৈ OBC 3 বছৰ বেছিকৈ পাব, এক্স সাৰ্ভিসম্যান 3 বছৰ বেছিকৈ পাব, এক্স সাৰ্ভিসম্যানে 6 বছৰ বেছিকৈ পাব, এক্স সাৰ্ভিসম্যান OBC আৰু 8 বছৰ বেছিকৈ পাব এক্স সাৰ্ভিসম্যান SC ST ক্যান্ডিডেটে আৰু পাৰ্সন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি থাকিলে সিহঁতে 10 বছৰ বেছিকৈ পাব, জেনাৰেলে OBC পাব 13 বছৰ আৰু SC ST পাব 15 বছৰ বেছি আৰু যদি ৰেলৱে ডিপাৰ্টমেণ্টতে কাম কৰি আছে তেনেহ'লে ইয়াতে এইখিনি বছৰলৈকে পাব। এতিয়া দেখুৱাই দিম আপোনালোকে কেনেকৈ আবেদন কৰিব। ইয়াত চাওক 14 নম্বৰ পইণ্টটো দিয়া হৈছে হাউ টু এপ্লাই। Candidate must read all information and instruction carefully before filling the online application. Application কৰাৰ আগতে এই যিটো সাৰ্কুলাৰ আছে এইটো ভালকৈ পঢ়ি ল'ব দিছে। আপোনালোকক যেহেতু মাজে মাজে মেইন পইণ্ট কেইটা দেখুৱাই দিছোঁ, আপোনালোকে যদি সম্পূৰ্ণ নোটিফিকেশ্যন পঢ়িব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত এই নোটিফিকেশ্যনটো দিয়া থাকিব, PDF লিংক এটা দিয়া থাকিব। সেই লিংকত ক্লিক কৰি এই PDFটো ডাউনলোড কৰি আপোনালোকে আৰু সবিশেষ জানি ল'ব পাৰিব। আৰু এপ্লাই কৰাৰ কাৰণে যিটো লিংক থাকে এইটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত সদায় দি দিওঁ, যিকোনো সাৰ্কুলাৰ ভিডিঅ'তে দি দিওঁ, তাৰ পৰা গৈ কেনে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। চাকৰি ৰিলেটেড এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব। আৰু কেনেকৈ আবেদন কৰিব মই এটা ডেমো আবেদন কৰি দেখুৱাই দিম আপোনালোকক, কেনেকৈ আপোনালোকে আবেদন কৰিব, ফাইল সাইজ কিমান লাগিব, কি ডকুমেণ্ট লাগিব আৰু ডকুমেণ্টখিনিৰ সাইজ কি লাগিব, কি ফৰ্মেটত দিব লাগিব, JPG না PDF, এই গোটেইখিনি আপোনালোকক সেই ভিডিঅ'ৰ জৰিয়তে কভাৰ কৰি দেখুৱাই দিম। এতিয়া চাওক এপ্লিকেশ্যন ফিজ কিমান লাগিব। ইয়াত চাওক এক্সামিনেশ্যন ফিজ দিয়া হৈছে ফৰ অল কেণ্ডিডেট except categories mentioned below. তলত যিমানবোৰ কেটাগৰী দিয়া হৈছে সেইবোৰৰ বাদে যিমানবোৰ কেণ্ডিডেট আছে সিহঁতে 500 টকা পেমেন্ট কৰিব লাগিব আৰু SC ST ex servicemen female transgender minorities or economically backward classes কেণ্ডিডেটে 250 টকা এক্সামিনেশ্যন ফিজ দিব লাগিব। আৰু মোড অফ ফিজ কেনেকৈ আপোনালোকে পেমেন্ট কৰিব, UPI থ্ৰু দি পেমেন্ট কৰিব পাৰিব, এইটো একেবাৰে সহজ উপায়। বাকি যেতিয়া মই ডেমো এটা এপ্লাই কৰি দেখুৱাই দিম তেতিয়া আৰু কি এপ্লাই মোড থাকে তেতিয়া আপোনালোকক দেখুৱাই দিম। এতিয়া আপোনালোকক দেখুৱাই দিম প্ৰত্যেকটো ষ্টেটৰ কাৰণে সেপাৰেট ৱেবসাইট দিয়া হৈছে, সেই ৱেবসাইট কেইটা আপোনালোকক দেখুৱাই দিম। আমি যেহেতু অসমৰ গতিকে গুৱাহাটীৰ যিটো ৱেবসাইট আছে এইটো আপোনালোকক এতিয়া দেখুৱাই দিব বিচাৰিছোঁ। ইয়াত চাওক আপোনালোকে RRBৰ ৱেবসাইট কেইটা দিয়া হৈছে। আমি যেহেতু গুৱাহাটীৰ গতিকে এই গুৱাহাটীৰ এই যিটো ৱেবসাইট আছে www.rrbguwahati.gov.in ইয়াত ভিজিট কৰি আপোনালোকে আৰু সবিশেষ জানি ল'ব পাৰিব। আৰু এই যিটো লিংক আছে এইটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। এতিয়া শেষত দেখুৱাই দিব বিচাৰিছোঁ ফৰ্মেট অফ কাষ্ট চাৰ্টিফিকেট ফৰ SC ST কেণ্ডিডেট। SC ST কেণ্ডিডেটৰ কাৰণে এনেকুৱা Annexure 1ত দিয়া হৈছে ফৰ্মেটটো, প্ৰত্যেকৰ কাৰণে ফৰ্মেটটো দিয়া হৈছে। আপোনালোকে এইটো ফৰ্মেট ফ'ল' কৰিব। এইকেইটা RRBৰ যিটো ৰিক্ৰুইটমেণ্ট দিছে এই ৰিক্ৰুইটমেণ্টত দিয়া হৈছে। যদি কোনো ধৰণৰ ফিজিকেল হেণ্ডিকেপ আছে সিহঁতৰ কাৰণে এনেকৈ দিয়া হৈছে। এইখিনিলৈকে আছিলে। চাকৰি এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিহেতু ছাবস্ক্ৰাইব কৰিছে সিহঁতে ভিডিঅ'বোৰ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ' মানে ধন্যবাদ।